हेलो फ्रेंड्स, आज मैं काबुली बुटर बड़ा बनाबले लाइছোঁ। यार বাবে मैं या बुटकेटा এনেদৰে তিয়াই থৈছিলোঁ। এতিয়া মই ডাইৰেক্ট গ্ৰাইণ্ডাৰতে দি দিছোঁ। ইয়াতে মই বেলেগ একো দিয়া নাই, 5টা জ্বলা দিছোঁ আৰু নিমখ অকমান দিছোঁ। এতিয়া মই গ্ৰাইণ্ড কৰি ল'ম। এয়া মই গ্ৰাইণ্ডাৰতে গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া মই পিয়াজ এটা সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ। এতিয়া মই কেৰাহীত তেলখিনি গৰম হ'বলৈ দিম। কেৰাহীত তেলখিনি গৰম হৈ গৈছে আৰু এয়া মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া মই এখন এখনকৈ বহাই দিম। মই এনেদৰে ঘূৰণীয়া কৰি লৈছোঁ। এনেদৰে মই একেলগে 4খনমান বহাই দিম। এয়া তল চাইডটো ৰঙা হ'ব ধৰিছে। এতিয়া মই উলুটাই দিম এখন এখনকৈ। এয়া ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এনেদৰে মই গোটেইখন উলুটাই দিম। এনেদৰে মই আকৌ কিছু সময় ভাজি থাকিম। এয়া দুটা চাইড ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ বুটৰ দাইলৰ পিঠা এখন ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।